অগণন মানুহ, আবাল বৃদ্ধ বনিতা, জ্যেষ্ঠ নাগৰিক, মহিলা, আই মাতৃ, যুৱক যুৱতী সকলোৱে ওলাই আহিছে আৰু এক প্ৰকাৰ ইতিমধ্যে নিশ্চিত কৰিছে যে এইবাৰ অসমত আকৌ এবাৰ মোদী চৰকাৰ। এইবাৰ দুই এটা কথা মই ক'ব খুজিছো ৰাইজে, আইসকলৰ আৰু মাতৃসকলৰ, যুৱক যুৱতীসকলৰ ইমান মৰম, তাক মই সৰু এটা উদাহৰণেৰে আপোনালোকক দেখুৱাম। মই যেতিয়া গাড়ীৰ ওপৰত আছো, আই মাতৃসকল বা যুৱক যুৱতীসকলক মই নমস্কাৰ কৰো, প্ৰণাম কৰো, কিন্তু তেওঁলোকৰ সকলোৰে আগ্ৰহ থাকে যে মোৰ এবাৰ হাতখনত লাৰিব লাগিব আৰু হাতখন দি মই তেওঁলোকক এটা হলেও হেণ্ডশ্বেক কৰিব লাগিব। হাতখন আগবঢ়াই দিওঁ আৰু সকলোৱে হাতখনত ধৰি মোক মৰম কৰিবৰ বাবে যত্ন কৰে। কিন্তু আমিও ক'ব গ'লে আমিও এজন মানুহে, আমিতো কৰো কিবা এটা বেলেগ শক্তিলৈতো অহা নাই। মোক এনেকে মৰম কৰোতে কৰোতে আজি মই বোকাজানত, আজি মই কাজিৰঙাত সাংবাদিকসকলকো দেখুৱাইছিলো, মোৰ গোটেই হাতখনতে একেবাৰে ইয়াতে এক প্ৰকাৰ ক'ব গ'লে কি বুলি ক'ম, ৰাইজৰ মৰম ইয়াতে সোমাই থাকিলে। এতিয়া এইখিনি মই সদায় চাওঁ, বিষ উঠে, কিন্তু লগত ভাবো যে এয়া ৰাইজৰ মৰম আৰু আশীৰ্বাদ গোটেই হাতখনতে। এতিয়া মাজে মাজে মই ভাবো যে টিটেনাছ এটা লগাম নেকি, তাৰ পিছত ভাবো যে নলগাও, কাৰণ ৰাইজৰহে মৰম আৰু ৰাইজৰ মৰমতনো কি হ'ব পাৰে। কিন্তু জাষ্ট মই আশীৰ্বাদ যাত্ৰাৰ এটাই উদাহৰণ দিছো, কিমান মানুহ ওলাইছে, কিমান মানুহ আহিছে মই তাক চোৱা নাই। ৰাইজৰ ইমানে মৰম যে আপোনালোকে মাত্ৰ মোৰ হাতখন দেখিলে আপোনালোকে প্ৰমাণ পাব। মই ভাবো অসমত কোনো মুখ্যমন্ত্ৰীয়ে আগত ইমান অভূতপূৰ্ব মৰম পোৱা নাই। বহুতে কয় মানুহ কৃতজ্ঞ নহয়, কিন্তু আশীৰ্বাদ যাত্ৰাত মই দেখিছো যে ভাল কাম কৰিলে সঁচাকৈয়ে মানুহ কৃতজ্ঞ হৈ থাকে।